जिंदाबाद 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 भारत माता की আজি আমাৰ মাজত এই বিভিন্ন পাৰ্টিৰ পৰা আহি প্ৰায় 50 জনৰ অধিক আজি জয়নিং আমি কাৰ্যসূচী লৈছিলোঁ। তাত বিভিন্ন পাৰ্টি BPF, UPPL, কংগ্ৰেছ এই দলৰ সকলে আজি ভাৰতীয় জনতা পাৰ্টিক ভাল পাই আমাৰ জমদাৰ মণ্ডলক BJP পাৰ্টিক সহায় কৰাৰ কাৰণে তেখেতসকলে যোগদান কৰিলে। তাৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় বিভিন্ন সংগঠনৰ পৰা অহা কাৰ্যকৰ্তা বন্ধুসকলক। কি ইংগিত দিছে বুলি আপুনি ভাবে যে যেহেতু আপোনাৰ BJP দৈনিক মানে যোগদান দি আছে কি ইংগিত দিছে? এটি ইংগিত বুলি নহয়, সমাজে ভাল পাইছে, সমাজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে। সেইকাৰণে তেখেতসকলে ভাবিলে যে এইবাৰ জমদৰ সমষ্টিত আৰু কোনো বেলেগ পাৰ্টি আৰু নাই, ভাৰতীয় জনতা পাৰ্টি আমাৰ জয় হ'ব বুলি তেখেতসকলে আমাৰ লগত দলে বলে আহি যোগদান কৰিলে। তাক সমস্যা বুলি কওঁতে আমাৰ ইয়াত বিভিন্ন সমস্যা আছে। তাৰে ভিতৰত আমাৰ বিশেষভাৱে আমাৰ সংকোচ নদী গৰাখহনীয়াৰ যিটো সমস্যা তাক স্থায়ী সমাধান কৰাটো ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ গৈছে যে এইটো আমাৰ প্ৰথম সমস্যা আমি সমাধান কৰিম। দ্বিতীয় সমস্যা হৈছে আমাৰ যে কাছিয়াবাৰীস্থিত আমাৰ মডেল হস্পিটেল এতিয়ালৈকে আমাৰ হৈ উঠা নাই, সেইখিনিও আমি ঠিক কৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ ভাৰতীয় জনতা পাৰ্টি হিচাপে। ইৰিগেশ্যন ছিষ্টেম, কাৰণ বিভিন্ন আমাৰ এতিয়াও খেতিপথাৰৰ পানী ব্যৱস্থা যোগান ঠিক নহয়, কাৰণ আমাৰ এইখন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে কৃষিভূমিৰ লগত জড়িত আছে। সেই ইৰিগেশ্যন ছিষ্টেমটো ঠিক কৰাৰ কাৰণে এটা সমস্যা। ৰাস্তা ঘাট মই আগতেও কৈছোঁ আৰু কম যে ইয়াত আমাৰ বিভিন্ন জেগাত আজিলৈকে এম্বুলেঞ্চ যাবলৈ ব্যৱস্থা হোৱা নাই। সেই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় কাম কৰি থাকিম। আৰু বিশেষভাৱে আমি জমদৰ সমষ্টিবাসীৰ কাৰণে স্বাৱলম্বনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা কৰা হৈছে। দীৰ্ঘদিন দেখা গৈছিল যে EM হিচাপে ইয়াতে আছে, কাম কৰিব। চাওক, আমাৰ ইয়াত EM আৰম্ভণিৰ পৰা আছে বুলি আমি সকলোৱেই জানো। মাজত এবাৰ গেপ আছিলে। যিসকলে EM ইয়াৰ পৰা জিকি গৈছিলে সমাজক প্ৰতাৰণাই কৰিলে। আমি দেখা মতে, আমি বুজা মতে তেখেতসকলৰ যিটো কাৰ্যকলাপ, কাম কৰা ষ্টাইল কোনো পধ্যেই এটা আমাৰ আদৰিবলগীয়া নাই। কাৰণ যিখিনি সম্ভৱ হৈছে তেখেতসকলৰ নিজৰ পেট ভৰাৰ কাৰণে কাম কৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আমি সদায় গৰীবৰ পৰা গৰীব দুখীয়া শ্ৰেণীৰ ঘৰত যাই কাম কৰাৰ এক পাৰ্টি হয়, আৰু সেইখিনি চিন্তা কৰি আমি আগবাঢ়ি যাম। সমস্যা সমাধান ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাম, আৰু যিমান পাৰোঁ আমি সমাজৰ ব্যৱস্থাত আৰু সমাজ পৰিৱৰ্তনৰ কাম কৰাত আগ্ৰহী হৈছোঁ। মুখ্যমন্ত্ৰীয়ে ইয়াতে প্ৰচাৰ চলাইছে, আকৌ মুখ্যমন্ত্ৰী সমষ্টিত কিমান সম্ভাৱনা আছে? চাওক, আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰীদেৱ জমদুৱাৰ সমষ্টিত এবাৰ আহি গ'লে আপোনালোকে দেখিলে তাৰ জনসমুদ্ৰ হৈ গ'লে। তাক দেখি বিভিন্ন পাৰ্টী বেলেগ এটা ইংগিত দিলে যে মুখ্যমন্ত্ৰী আহিছে, আহিবই মানুহ। কিন্তু আজি আমি দেখা গ'লোঁ যে মুখ্যমন্ত্ৰী অহাৰ পিছত যিটো ঢেউ আহিলে, এইটো উদ্ভূতপূৰ্বক আপোনালোকে দেখা পালে যে যেইফালে যায় সিফালে BJP, আপুনি হাক পালে যায় BJP, পিছফালে যায় হাক BJP, সৌ পালে যায় BJP, ওপৰত চালেও BJP, তলত চালেও BJP। আমি ক'ব গ'লে আজি তাৰিখত জমদুৱাৰ মণ্ডলত BJP এনেকুৱা হৈ গ'ল যে আমি বেলেগ পাৰ্টি দেখাই নাপাওঁ। তেনেকুৱা এটা পৰিৱেশ আমি আজি পালোঁ।